মোৰ নাম অখিল গগৈ মই আপোনালোকক গ্যাৰেণ্টি দি কৈছো জুবিন গাৰ্গে চৰকাৰৰ পৰা কিয় ন্যায় নাপায় এসআইটি তদন্ত কিয় ভেকু ভাওনা আদালতৰ গোচৰৰ পৰা কিয় অভিযুক্তই মুকলি হৈ যাব ৰিনিকি ভুইয়া মোৰ নামত শেষৰটো কেছ দি মোৰ ওপৰত 166টা কেছ হৈছে মই এতিয়া সকলো বুজি পাওঁ মই অসমৰ আটাইতকৈ বেছি কেছ থকা গোচৰ থকা মানুহ এজন যে জুবিন গাৰ্গ কেতিয়াও ন্যায় নাপায় সেই কাৰণে বাৰংবাৰ জুবিন গাৰ্গৰ কথা কৈ আছো মই মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছো যদি মিছা বুলি কব খোজে আহক আপোনাৰ সৈতে এটা ডিবেটত বহিম চাও আপুনি মোক কেনেকৈ প্ৰমাণ কৰে মই গৃহ সচিবক চ্যালেঞ্জ কৰিছো আহক আপোনাৰ সৈতে এটা ডিবেটত বহিম মই মুন্না প্ৰসাদ গুপ্তাক চ্যালেঞ্জ কৰিছো আহক মই ডিজিপিক চ্যালেঞ্জ কৰিছো আহক আমি এটা ডিবেটত বহো জুবিন গাৰ্গ ন্যায় কেনেকৈ পাব নে ন্যায় নাপাব আজি আপোনালোকে যিয়ে নকক কিয় কোৰ্টত হেইটোৱে হ'ব মই সকলো অধিবক্তাৰ সৈতে কথা পাতি লৈছো সকলো কেছ মই পঢ়ি লৈছো গুটে আইন পঢ়ি লৈছো একদম কথাটো খাটাং আপোনালোকে এইবোৰ গণ্ডগোলীয়া কামবোৰ কৰি অভিযুক্তক ৰক্ষা নকৰিব জুবিন গাৰ্গে ন্যায় পাবলৈ হলে কি কৰিব লাগিব তেন্তে শুনক এই গুৰুত্বপূৰ্ণ ও বিস্ফোৰক মন্তব্য যদি আপুনি চেনেলটোত নতুন তেন্তে শুদ্ধ আৰু সঠিক তথ্যভিত্তিক বাতৰি চাব বিচাৰে তেন্তে অতি শীঘ্ৰেই চেনেলটো ফলো কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক নিউজ ডেস্ক ৰিপৰ্ট N8 অসম মই আপোনালোকক গ্যাৰাণ্টি দি কৈছো মোৰ নাম অখিল গগৈ মই আপোনালোকক গ্যাৰাণ্টি দি কৈছো মই এজন লেজিসলেচাৰ আৰু মই গোটেই অসমৰ আটাইতকৈ বেছি কেছ থকা গোচৰ থকা মানুহ এজন যে জুবিন গাৰ্গে ন্যায় নাপায় আৰু সেইকাৰণে বাৰম্বাৰ এনেকৈ জুবিন গাৰ্গক লৈ কথা কৈ আছো মই মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছো যদি মিছা বুলি ক'ব খোজে আহক আপোনাৰ লগত এটা ডিবেটত বহিম মই গৃহ সচিবক চ্যালেঞ্জ কৰিছো আহক আপোনাৰ লগত মই এটা ডিবেটত বহিম মুন্না প্ৰসাদ গুপ্তাক চ্যালেঞ্জ কৰিছো যে আহক ডিজিপিক চ্যালেঞ্জ কৰিছো আহক আমি এটা ডিবেটত বহো যদি আপোনালোকে প্ৰমাণ এটো মানে আজি আপোনালোকে যিয়ে নকক লাইলে কোৰ্টত হেতুৱে হ'ব গ্যাৰাণ্টি মই সব এডভোকেটৰ লগত কথা পাতি লৈছো সব কেছ ল পঢ়ি লৈছো গোটেই আইন গিখন পঢ়ি লৈছো গতিকে একদম কথাটো খাটাং আপোনালোকে এইবিলাক গণ্ডগোলীয়া কাম কৰি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে হওক বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে যি কাম কৰি আছে এই কামটো কেতিয়াও জুবিন গাৰ্গে ন্যায় পাবলৈ হলে বিএনএছএছৰ সেকশন 112 অধীনত কোৰ্টৰ জৰিয়তে আকৌ এবাৰ কৈ দিছো আদালতৰ জৰিয়তে আমাৰ যি আদালতত এই কেছটো চলি আছে তেওঁলোকৰ জৰিয়তে সিংগাপুৰৰ কোৰ্টলৈ য'ত সেই এলেকাটো পৰিছে য'ত ঘটনাটো ঘটিছে সেই কোৰ্টলৈ অথবা কম্পিটেন্ট অথৰিটিলে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব আৰু তাকো সেই লেটাৰ অফ ৰিকুৱেষ্টত আমাৰ যিজন জাজে জাজমেন্টটো দিব যে এইখন পঠিয়াব লাগে সেই জাজজনৰ অৰ্ডাৰত একদম ডাইৰেক্ট নিজৰ সহি থাকিব লাগিব এনে এসডি বুলি কয় যে কেৰানিয়ে সহি কৰি দিয়ে এখনত নহব হা গতিকে মই জুবিন গাৰ্গৰ পৰিয়ালক বৌ আৰু ভণ্টিক ক'ব খুজিছো জুবিন গাৰ্গৰ সতীৰ্থসকলক ক'ব খুজিছো জুবিন গাৰ্গৰ ফেন ক্লাবটোক জনাব খুজিছো আৰু লগতে অসমৰ সেইসকল সচেতন মানুহক জনাব খুজিছো যিসকলে সঁচাকৈ জুবিন গাৰ্গক লৈ চিৰিয়াছ তেখেতসকলক জনাব খুজিছো যে অসম চৰকাৰে যি কোৰ্টত কেছ লগাইছে এই কোৰ্টৰ কেছটোৰ পৰা জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় পাবলৈ হলে উইথ ডিউ প্ৰসেছ এই কেছটো আগবাঢ়িব লাগিব কিন্তু জানিয়ে হওক বা নেজানিয়ে হওক অসম চৰকাৰে CIDয়ে SITয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই তেখেতক নিজে ফোন কৰি জনোৱাৰ পাছতো এতিয়ালৈকে এই প্ৰচেছটো আৰম্ভ কৰা নাই মই ভাবো যে সেইকাৰণে যিকোনো সময়তে যেতিয়া চাৰ্জশিট দি দিয়া হ'ব মই জানো যে চাৰ্জশিটত কি থাকিব মই সব কথা গম পাইছো খবৰ পাই আছো মানে ইনফৰমেশনছ বিলাক গেদাৰ কৰি আছো যে চাৰ্জশিটত কি দিব চাৰ্জশিটত হত্যাকাণ্ড বুলিও যদি দিয়ে তাৰ পাছতো একো নহব মানুহে চাৰ্জশিটখনক হত্যাকাণ্ড বুলি দিয়াৰ কাৰণে বহুত ফূৰ্তি পাব এইবাৰ হত্যাকাণ্ড বুলি দিলে কিন্তু হত্যাকাণ্ড বুলি দিয়াৰ পাছতো কোনো পধ্যে তাৰ পৰা কোনো ফলাফল নাপাব কাৰণ বিদেশৰ পৰা আনিবলগীয়া আকৌ এবাৰ কৈছো এভিডেন্স আকৌ এবাৰ কৈছো ষ্টেটমেন্ট অভিযুক্তবিলাকৰ ষ্টেটমেন্ট বিদেশৰ আৰু ডকুমেন্টছ এইবিলাক
আইনৰ নিয়ম অনুসৰি অনা হোৱা নাই অবৈধভাৱে অনাৰ কাৰণে হেতু কোৰ্টত ইনএডমিসিবল বুলি কৈছে এটো গ্ৰহণযোগ্য নহব আৰু এনেকুৱা ট্ৰায়াল আনফেয়াৰ ট্ৰায়াল বুলি কোৰ্টে ৰিজেক্ট কৰি দিব ধন্যবাদ জয় অসম জয় জুবিনদা মই আকৌ এবাৰ কৈছো জুবিনদাৰ ন্যায়ৰ কাৰণে মই যি যুঁজ আৰম্ভ কৰিছো ৰাইজৰ দলে যি যুঁজ আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি যুঁজ চলাই আছে এই যুঁজ আমি এৰি নিদিও